হেল্ল' আজি আমাৰ ঘৰলৈ একদম বহুত দূৰৰ আলহী এজন আহিছে। একদম কালি মোক ফোন কৰিছে বোলে, মোক সপোনত দেখিলেহি। তেখেতে মোক সপোনত দেখি গ'ল বোলে। সপোনত দেখি এতিয়া আজি আহিছে আমাৰ ঘৰলৈ। কিমান দূৰৰ আলহী আপোনালোকে কোন আলহী দেখিলে গম পাব। ৰ'ব, আপোনালোক দেখাম কোন আলহী আহিছে। ৰ'ব দেই, মই ৰাস্তাতে ৰৈ আছোঁ। এতিয়া বহুত দূৰৰ আলহী, মানে আজি প্ৰথম আহিছে আমাৰ ঘৰলৈ। তাকে দেখাম ৰ'ব। আমাৰ ঘৰলৈ আলহী আহিলে আজি, লখিমপুৰৰ। কৈ দিয়া আকৌ, মোক সপোনত দেখিছিলা তুমি? ইয়েনো মোক সপোনত দেখিছিলে পৰহি, সেইকাৰণে আজি আমাৰ ঘৰলৈ আলহী। সঁচাই নামিছে ন? সেয়া মনদিবাক দেখিব লাগে ন সপোনত মাজে মাজে। মনদিবাক মনত পেলাব লাগে। এতিয়া কাৰ হিংসা লাগিব আৰু দেই আমাৰ ঘৰলৈ অহাৰ কাৰণে। মোৰ ঘৰলৈ নাহি যদি বেলেগৰ ঘৰলৈ গ'ল হ'লে মোৰ হিংসা লাগিলে হ'লে। কিন্তু আজি মোৰ ঘৰলৈ আহিছে যে, আৰু কাৰ হিংসা লাগিব এতিয়া ক'ব নোৱাৰিছোঁ আৰু। পানী দিছোঁ মনে নবহা হ'ল আমাৰ। আজি আকৌ এতিয়া গধূলি ওলাই আহিছে। এইফালে দুটা আলহী। আমি এতিয়া যাওঁ আমাৰ কেশৱ ছাৰৰ ঘৰলৈ। কেশৱ ছাৰ আমাৰ লগতে BEd কৰিছিলে। তেওঁ মানে টিচাৰ কৰি থাকোঁতে BEd কৰিছিলে, আমি ছাৰ বুলি মাতিছিলোঁ আৰু। এনেই আমাৰ লগৰে সহপাঠী। আমাৰ চাহ বাগান নাই আকৌ, এইবোৰ মানুহ আছে আকৌ। যেতিয়া আমি যাওঁ খাচনি, এই খাচনি নহয়, সিহঁতৰ চাহটো তোমাৰ দীঘলীয়া বুলি কয়। তাকে এইফালে সুমনক লৈ আহিছোঁ। এইফালে হিৰক আহিলে আজি, হিৰকৰ লগৰ এজন আহিছে। যাওঁ আৰু এতিয়া কেশৱ ছাৰ ঘৰত। আজি কেশৱ ছাৰ ঘৰত আজি একদম 2 বছৰমানৰ মূৰত লগ পোৱা লাগিলে। BEd শেষ কৰোঁতেই লগ পোৱা, তাৰপিছত লগে নাপাওঁ। আমি এতিয়া হাতবাৰী কদমপতি পাইছোঁহি। এইফালে এইকেইটা আগবাঢ়িলে লখিমপুৰৰ আলহী আমাৰ। কি কৈছিলা? ক'লৈ আহিছিলা? চাহ খাবলৈ ক'লৈ আহিছিলা? ডিব্ৰুগড়ৰ পৰা দুলীয়াজান চাহ খাব আহিছিলা? মৰি যাম আৰু। আচৰিত, আহি ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ চাহ খাব আহিছে। ধেমালি? ইন্দ্ৰজিৎ নাথ। আচ্ছা, গম পালোঁ। এতিয়া ছাৰলৈ ফোন কৰিম। আমি তিনিআলি পাৰ হৈ আহিলোঁ। কৈ দিয়া। আমি কি দিছা, কিবা দলং এখন পাইছোঁহি দেই। কেশৱ ছাৰ ঘৰ আহি নাপাইছোঁহি। নাকে কাণে মুখে চুখে পোক চোক সোমাই গৈছেগৈ। মোক নাকতে পোক এজনী সোমালে। এতিয়া হাঁচি এটা মাৰো লাগি আছে, হাঁচিটো হোৱা নাই। আকৌ আহি কনফিউজ লাগিলোঁ আমি দেই। তিনিআলি আমাৰ ঘৰলৈ আকৌ যাবলৈ ভাল হ'ব। এইফালে এবাৰ ছাৰ আহি আমাক নিবলৈ আহিলে দেই। ছাৰ ব্লগ বনি আছে, আহক। এইফালে আমি পালোহি আমাৰ কেশৱ ছাৰৰ ঘৰ। ছাৰ নমস্কাৰ কৈ দিয়ক। ব্লগ বনাইছে, ব্লগ। এইফালে আমাৰ মানস দা, নমস্কাৰ। মানস দা আহিলে। তাৰপিছত আমাৰ হিৰক ভাইটি, পংকজ, সুমন, আৰু এজন দাদা আছে। দাদাই হ'ব ন? দাদা আছে সেইফালে বাহিৰত বহি আছে। ইয়াৰ হ'ল আৰু, ই মোতকৈ 2 বছৰ হ'ল। ইয়াক বা বুলি মতাব নোৱাৰিলোঁ কিন্তু আজিলৈকে দেই। ই বা বুলি নামাতিলে মোক। আছে মই নাই মানস দা বুলি মাতো। হয় মানস দা ডাঙৰ, তুমি সন্মান কৰোঁ। এতিয়া আমি কেশৱ ছাৰৰ ঘৰত ভাত খাম। ছাৰে এতিয়া গাহৰি বনাইছে বোলে। এতিয়া ছাৰ কি বনাইছে কৈ দিয়ক। মোলৈ ব্ৰইলাৰ আনিছে। কিবা কিবি আছে। আমাৰ এইটো তীখৰ হিৰকী।
কমতি তীখৰ নেকি ঠাণ্ডা ঠাণ্ডা মানুহটো যে মই বিয়েটো আমাৰ বেষ্টৰ চবতছে তীখৰ এইটোৱে আছিলে চবতকে ঠাণ্ডা মানুহটো মই উৎপাত নকৰো আৰু চবতছে একদম মানে পঢ়াত ভাল আমাৰ বেষ্ট ছিংগাৰ এজন বেষ্ট ছিংগাৰ মানস দা গান এটা গাই শুনাব গান এটা গাই শুনাবা দেই গান গাবলৈ কাক লৈ গাব নো এতিয়া কামত লগাই দিছে আমি ছোৱালীকেইজনী বহি আছো ই আলু কাটিছে কামটো লাগি আছে কাম লাগি ভাল পাওঁ লাগা লাগা শুন নিছে এই কোৱা তাই গান গোৱা না এই গান মই কেমেৰা ৰেডি হৈ আছো কোৱা মোৰ নকবা মোৰ মই বহুত বেয়া আকৌ ইনে অকমান গোৱা তুমি গান গোৱা গান গাই কৈছো হাই কৰি দিয়ক ছাৰ গোৱা 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 এ তোমালোক গোৱা দেখিছো ন ভিডিও বাইদেউ গোৱা বাইদেউ গোৱা নহয় আমাৰ চয়নিকা আমাৰ এই বহুত ধুনীয়া গান গায় ৰঙতে ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে দাৱৰে দাৱৰে লুকা ভাকু হুজুম বেলিয়ে ৰিঙিয়াই মাতিলে দাৱৰে দাৱৰে লুকা ভাকু হুজুম বেলিয়ে ৰিঙিয়াই মাতিলে নিশাৰ বাগিচা মৰু যেন দলিচা সন্ধিয়া বিয়েহি দুচকু দেখা ধূলি মই অজুহাত তুমিয়ে পাৰিজাত কিয়নো টোপনিৰ আচলে ঢকা কিনো ৰাগি লাগি বতাহ জাকো আজি ইমূৰ সিমূৰ বাগৰি ফুৰে কিনো ৰাগি লাগি বতাহ জাকো আজি ইমূৰ সিমূৰ বাগৰি ফুৰে পুৰা মেহফিল জমি আছে দেই আমাৰ এইফালে আমাৰ খানা ৰেডি হৈ গ'ল আমি খাম এতিয়া বাইদেউ একদম ধুনীয়াকৈ সজাই মেলি দিছে একেবাৰে ইহঁতি গাহৰি এইফালে গাহৰি আৰু এইফালে আমাৰ নিৰামিষ বস্তু কোৱা কোৱা জানে কি মনে মনে খোৱা নি এইটো কলিতা দেই হয় মই গাহৰি খোৱা কলিতা নহয় মই আহোমলৈ ৰূপান্তৰ হ'লো আমাৰ সুমনৰ আজি সোমবাৰ বৰ দুখ লগা মই যেনিবা আছে মোৰ এই আকৌ সোমবাৰে আনকালে নাখায় আজি খাইছে মোৰ খকুৱাটো এইটো ল'ৰা ছোৱালী অনুভৱটো ছাৰৰ লগৰ ল'ৰা ছোৱালী আহিছো আজি কৈ দিয়ক কিবা এটা এইফালে মোৰ বিএডৰ পাৰ্টনাৰখিনি আহি আজি মোৰ ঘৰত পদধূলা পেলালেহি আমাৰ মানস চেতিয়া আহিলে মনদীপা খনিকৰ আহিলে হিৰকজ্যোতি শইকীয়া আহিলে কি যে মজা মানে একদম মাছে নাই খোৱা মাংস গাহৰি ব্ৰইলাৰ মাংস আৰু কিবা কিবি ৰকম ৰকম 2 কেজি তিয়হ 2 কেজি তিয়হ কৈ দিয়ক 2 কেজি তিয়হ এটা খালো কেনেকৈ বিৰল অভিজ্ঞতা প্ৰায় অমিতা সদৃশ
এনেদৰে যাতে আকৌ এদিন মানে মোৰ ঘৰত পদধূলা পেলাবলৈকে আহে আমি চোৱাও বুটলি থৈ গৈছো ঘৰ ল'বলৈ ঘৰ ল'বলৈ চোৱাও বুটলি থৈ গৈছে আমি প্ৰতিশ্ৰুতি দিছে যে সিহঁতৰ বিয়াবিলাক খাবলৈকে মোক মাতি সেইটো এতিয়া বহুত দিন আছে আকৌ দেই বিয়া চিয়া কথা বাকী আমাৰ বৰ ঘৰলৈ যাব লাগে আৰু যাব লাগে আৰু শুনিছে নহয় আমাৰ ঘৰটো বিচাৰিব বোলে বেছি কষ্ট নহয় বাৰু হয় নাই ৰুলাখন নাই ৰুলাখন বিকিলোঁ বৰষুণ দিছে নহয় এতিয়া চিঠি থাকিম দিয়া নাই এৰিব এৰিব ই ৰাম জৰানে মোক খাই হেৰি হৈ গৈছে বাইদেউ কেনেকুৱা লাগিলে আমাক আজি লগ পাই কৈ দিয়ক আকৌ আহিম কেতিয়াবা ন ছাৰ যাওঁগে আৰু দেই বাই বাই আকৌ আহিম কেতিয়াবা আমি যাবলৈ ওলালো আৰু বৰষুণ এটুপ দুটুপ পেলাই আছে হ'লেও যাওঁগে ৰিয়েলি ব্লগাৰ মন দিবা শুনি গৈ ছাবস্ক্ৰাইব কৰি 3 ঘণ্টামান হৈছেহে মানে যেনে তেনে 3 লাখ বুলি ক'বা আয়ো ঠেকেছি নেঠেকেছি বাৰু দেই একদম ডাঙৰ ডাঙৰ পুখুৰী আছে ৰাস্তাটোত আমি ঘৰলৈ গৈ আছোঁ এটুপ দুটুপ বৰষুণ দি আছে তথাপিও তিতি গৈ আছোঁ আৰু দেই বৰষুণক নেওচি ঘৰ গৈছোঁ ঘৰ যাবই লাগিব মুঠতে লখিমপুৰ যাব আমি ঘৰ সোমাই দিম আৰু মানস দা পাইছেহি আৰু লাহেকৈ ঘৰ সেইকাৰণে আগবাঢ়ি গ'লো ফুটনি চোৱা বাই 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 অঁ আমাৰ ল'ৰাকেইটা যায়গৈ আৰু বৰষুণত অঁ ক'ৰবাত নিদি দিবা ৰৈ দিবা ক'ৰবাত যোৱা বাই বাই